নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ লকডাউনত কেনেকৈ স্বাৱলম্বী হ'ব পাৰি। এজন বিশেষ ল'ৰাজনৰ নাম যদুমণি চহৰীয়া। আৰু এই যদুমণি চহৰীয়াই লকডাউনত গাহৰিৰ ফাৰ্ম কৰি কেনেকৈ স্বাৱলম্বী হৈছে আমি তেখেতৰ মুখৰ পৰা জানিম। আৰু আপোনালোকক দেখুৱাম মই ভিডিঅ'টোৰ আৰম্ভণিতে গাহৰিৰ ফাৰ্ম কেনেকৈ বনায়। গাহৰি ফাৰ্ম আচলতে চবে বনাব পাৰে, কিন্তু কিছুমান চিষ্টেম আছে গাহৰি ফাৰ্ম বনাওঁতে। চিষ্টেমটো এখেতে বুজাই দিব। এই গাহৰি ফাৰ্ম কেনেকৈ বনায় যদু? মানে কি তলৰখিনি সাধাৰণতে পকা হ'লে ভাল হয়, বা ওপৰখিনি বাঁহৰ বেৰা দিলেও মানে কি এইখিনি যদি মাটিৰ হয় কিবা অসুবিধা হ'ব নেকি? মানে কি বোকা চোকা হয় বা এনেকুৱা হৈ থাকে। বোকা হ'লে অসুবিধা হয় ন, গাহৰি বেমাৰ হ'ব পাৰে। বেমাৰ হ'ব পাৰে বা দানা মানে কি জেগাটো চাফা কৰাৰ অসুবিধা হয়। কেইটা গাহৰি আছে ইয়াতে? বৰ্তমান 5টা আছে। ইয়াতে যে এই বাঁহৰ যে এই খুঁটিবিলাক মাৰা হৈছে, এই খুঁটিবিলাক পকাত মাৰা আছে নে ছাইডত মাৰা আছে নে বাহিৰত মাৰা আছে? আগতে এইখন বনোৱা হৈছে তাৰপিছত পকা কৰি লৈছে নেকি? আগতে পকাটো কৰি লৈছোঁ, তলৰ এইটো বনাই মানে কি এইখিনি পাকা কৰি উঠি বাহিৰত এই বেৰাবিলাক দি লৈছে আৰু এইখিনি যদি ৱাল বনাই দিয়া যায় পকা ইটাই গাখি কোনো কথা নাই। মানে কি অলপ পইচাৰ অভাৱ নাই। ইয়াতে কেইটা গাহৰি আছে এতিয়া? এতিয়া বৰ্তমান 3টা আছে, এইফালে এটা। কেইমাহ হৈছে এইকেইটা? এই দুটা 4 মাহ হৈছে। মানে আপোনালোকে বুজি পালে, 3.5 মাহত ইমানখিনি ডাঙৰ হয়। এইটো গাহৰি বিক্ৰী কৰিব পৰা হৈছে। এইটো বিক্ৰী কৰিলে কিমান দাম পাব? এইটো 10-12 পাম। এইটোত 10-12 হাজাৰ টকা। বাপৰে বাপ, আচৰিত কথা। 3 মাহত 3.5 মাহত 10 হাজাৰ টকা। 4টা গাহৰি কিমান? 40 হাজাৰ টকা। 40 হাজাৰ টকা যদি 4 মাহত পায়, এনেকুৱা লকডাউন বহুত আহক, কোনো কথা নাই। বছৰটো যদি লকডাউন হয় তথাপিও কথা নাই, মোৰ কাৰণে নহয় দেই, যদুৰ কাৰণে। কাৰণ ই পুহি আছে গাহৰি আৰু মই ভিডিঅ'হে বনাই আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আমি সকলোৱে মিলি ভিডিঅ'টো সম্পূৰ্ণকৈ চাম। তাৰ আগতে আমি একবাৰ ভালদৰে চাই লওঁ গাহৰিৰ গঁৰালটো কেনেকৈ বনাইছে। চাৰিওফালে একে আছে নেকি? এইপিনে কি এই গাহৰিৰ গুমুটবিলাক এইপিনে যায় নেকি? এনেকৈ এই ক'ত পৰে যায় এইটো? একদম বাহাতল সময়। এইবিলাক যদি মানুহৰ ঘৰৰ পিনে যায় অসুবিধা হ'ব নেকি? কি হ'ব পাৰে? বেমাৰ চেমাৰ হ'ব পাৰে। মানে গাহৰি গুমুট যদি ঘৰৰ পিনে যায় বেমাৰ হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ গোন্ধ পায়, তাতে পোক হ'ব পাৰে, সাপ আহিব পাৰে। গাহৰি দানা ক'ত দিয়া? এইবিলাক বাচন কি? দানা দিয়াৰ কাৰণে। পেট ভৰি যায় নেকি? 2 বাৰ দিওঁ। একদিনত কেইবাৰ দিয়া? 2 বাৰ। কি কি খোৱা গাহৰি? গাহৰি গডৰেজ বস্তু। গডৰেজটো কি বস্তু? গডৰেজৰ প্লেট দানাটো আনো। মানে গাহৰিৰ দানা। গাহৰিৰ দানা, গডৰেজ নামৰ গাহৰিৰ দানা যিটো কিনিবলৈ পায়, কিমান দাম লয়? এইটো 1320 টকা। এক বেগত কিমান থাকে? 5 কেজি। 50 কেজি বেগত 1320 টকা লয়। লগত কি কচু মিলোৱা যায়? কচু দিওঁ অলপ। কচুটো বইল কৰি গডৰেজ মিলাই দিয়ে। আৰু কি দিব পাৰে? এতিয়া চাপত দিব পাৰে নেকি? চাপৰটো নহয়, পলিচ থাকে আমাৰ। পলিচ থাকে। আৰু এই যিটো আমাৰ ধানৰ ভুচি দিয়া যায় সেইটো দিব পাৰি। পলিচ। আৰু মেৰাও খোৱা নেকি লগত? মেৰা মাজে মাজে। মানে এখেতে মেৰা এই বড়ো মানুহৰ পৰা কিনি আনে, যিটো মানে কিনি তেওঁলোকে বিক্ৰী কৰে, আৰু মেৰাটো আনি ইয়াতে মিলাই দিয়ে। তেতিয়া গাহৰিটো অলপ সোনকালে মানে ডাঙৰ হয়। একদিনত এইটো বাচনত কিমান দিয়া? 2 বাৰ। একদিনত 2 বাৰ দিয়ে এইকেইটা গাহৰি মাহত 3.5 মাহত ইমানখিনি ডাঙৰ হৈছে। গতিকে চাওক, গাহৰি পুহিও মানুহ স্বাৱলম্বী হ'ব পাৰে। এই দুটা হেমচিয়াৰ, সেইটো লোকেল, সেইটো হেমচিয়াৰ। মানে একো কাম নহ'লে গাহৰি পুহিও মানুহ স্বাৱলম্বী হ'ব পাৰে, উন্নতি কৰিব পাৰি। আৰু যদি মানে বেলেগ কাম নাই তেতিয়াহ'লে গাহৰি পুহি আমি উন্নতি কৰিব পাৰোঁ। গতিকে ময়ো গাহৰিয়ে পুহোঁ নেকি, আমাৰ পৰা ভাবি আছোঁ। আৰু কি কোৱা তই? ভাল হ'ব নে গাহৰি পুহি? পাৰে, কোনো কথা নাই। চেষ্টা এটা কৰি চাব পাৰি আৰু এনে থকাতকৈ। যাহওক, ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, এইখিনিয়ে কৈ সামৰোঁ আৰু নে কি?